নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী। আজি আমি কিছু নতুন কথা শিকিবলৈ আকৌ আহিছোঁ। তোমালোক সকলো সাজু হৈছা হয়নে? আহাচোন আমি আজি প্ৰথমতে এটা গীতকে গাওঁ। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে, সানিছে ৰেণুৰে বোল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই গীতটি শুনিছা? তোমালোকে কোনোবাই গাবও জানা নহয়নে? এতিয়া আমি আজি এই গীতটিৰ ৰচকজননো কোন আছিল, তেওঁৰ বিষয়ে আমি কিছু কথা জানিম। কোৱাচোন এই গীতটিৰ ৰচকজন কোন? ঠিকেই ভাবিছা, তেখেত হৈছে সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। আৰু আজি আমি এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সাংস্কৃতিক জীৱনৰ বিষয়ে কিছু কথা জানিব পাৰিম। এতিয়া তোমালোকে তোমালোকৰ ভাষাৰ পাঠ্যপুথি অংকুৰণ চতুৰ্থ ভাগখন উলিয়াই লোৱাচোন। তাৰ তৃতীয় পাঠটো উলিওৱা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এই পাঠটো ইতিমধ্যে আমি পঢ়িছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে মই তোমালোকক কিছু কথা ক'ম আৰু এই কথাখিনি তোমালোকৰ পাঠৰ আলমতেই ক'ম, তোমালোকে মনোযোগেৰে শুনিবা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীৰ দিনা বৰ্তমান বাংলাদেশৰ ঢাকাত। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃ গেঠি ৰাভা। তেখেতে বাংলাদেশৰ ঢাকাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছলৈ হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতাত গ্ৰহণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। সেই সময়ৰ বংগৰ বিখ্যাত সংগীতজ্ঞ উস্তাদ মোতি মিয়া, কালচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল আৰু নৃত্যকলাৰ প্ৰতি আকৃষ্ট হৈছিল। 1940 চনৰ কথা। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালিৰ নৃত্য, কালীয় দমন নৃত্য পৰিৱেশন কৰে। তেখেতৰ নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন মুগ্ধ হৈছিল। সেই সাংস্কৃতিক অনুষ্ঠানৰ সংগঠক প্ৰেমচান্দেও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্যশিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল। অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে তেখেতে বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰো আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7 খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। এইগৰাকী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰি নাটকত অভিনয় কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বহুতো গীত ৰচনা কৰিছিল। সেই গীতবোৰ অসমৰ মানুহে আদৰি লৈছিল। এতিয়াও অসমত বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই গীতবোৰ প্ৰচলিত হৈ আছে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বহু ধৰণৰ বিষয় লৈ লিখা মেলা কৰিছিল। তাৰে ভিতৰত অজস্ৰ গীত মাত, নাটক, নৃত্যনাটিকা, গল্প, প্ৰবন্ধ, জীৱনী আৰু উপন্যাসো আছে।
বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একাধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। সেইবাবেই তেখেতক কলাগুৰু বুলিও জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কেইবাটাও ভাষাত দক্ষতা অৰ্জন কৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী ভাষাৰ বাহিৰে ৰাভা, বড়োকে ধৰি কেইবাটাও জনজাতীয় ভাষা তেখেতে জানিছিল। অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে পৰলোকলৈ গমন কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুৰ দিনটো বিষ্ণুৰাভা দিৱস হিচাপে অসমবাসীয়ে পালন কৰি আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠৰ আলমত মই আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চমুকৈ আলোচনা কৰিলোঁ। ভৱিষ্যতে তোমালোকক তেখেতৰ বিষয়ে বহু কথা ক'ম, বিস্তৃতভাৱে জনাম। তোমালোকেও তেখেতৰ বিষয়ে পোৱা কিতাপ পত্ৰ পঢ়িবা, তেখেতে ৰচনা কৰা গীত মাত গাবা, নাটক, নৃত্য, নাটিকা, গল্প, প্ৰবন্ধ এইবিলাকো পঢ়িবলৈ চেষ্টা কৰিবা। তোমালোকক এইখিনিতে এটা কথা জনাই থওঁ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰা গীত মাত, নাটক, নৃত্য, নাটিকা, গল্প, প্ৰবন্ধ, জীৱনী, উপন্যাস এই আটাইবোৰ থোপাই ৰাভা ৰচনাৱলী প্ৰকাশ সংঘই দুটা বৃহৎ খণ্ডত বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ প্ৰকাশ কৰি উলিয়াইছে। কেতিয়াবা তোমালোকে সুবিধা হ'লে সেইবিলাক সংগ্ৰহ কৰি পঢ়িবলৈ পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে তোমালোকে কিছু কথা জানিলা। এতিয়া সকলোৱে নিজৰ নিজৰ বহীত বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে একোটাকৈ টোকা লিখাচোন। আজিৰ পাঠ ইমানতে সামৰিছোঁ। তোমালোক আটাইকে ধন্যবাদ।